এতিয়া মই আদা নহৰু এইটো পেষ্টটো বনাই লওঁ। আগতে অকণমান বনাই ল'লোঁ বাৰু। এইটো মানে মই লোকেল মুৰ্গীৰ মাংস হয়, এইটো মেৰিনেট কৰি থৈ দিছোঁ গোটেই মছলাবিলাক দি। আৰু এইটো অমিতা হয়, এইটো অমিতা খাৰ বনাম মাছৰ মাথাৰে। আৰু মাছটো দেখুৱাই আছোঁ, এয়া মাছ। দালি তেল মাৰিবৰ হ'ল, দালিৰ পৰাই আৰম্ভ কৰিলোঁ আজি। দালিখন ফাৰ্ষ্ট টাইমে তেল মাৰি দিওঁ। এইবোৰ বিশেষ জানেই ন, মানে কেনেকৈ দালি তেল মাৰি এইবিলাক সহজে হয় আৰু। অকণমান পাঁচফোৰণ, এটা শুকান জলকীয়া, পিঁয়াজ, অকণমান আদা নহৰু। এইখিনিতে মাছ ফ্ৰাই কৰিব লৈছোঁ। মাছ যে ফ্ৰাই কৰিব ন, মাছ ফ্ৰাই কৰি থাকোঁতে আপুনি ফাৰ্ষ্ট তেলটো গৰম হ'ব, অকণমান নিমখ দি দিব লাগে, তেতিয়া মানে মাছটো ভাঙি নাযায়। দুটা মাছ ভাজি থাকোঁতে মানে কি হয় ন, মাছটো ভাঙি যায়। তেতিয়া অলপ নিমখ অকণমান দি দিলে মাছটো মানে ভাঙি নাযায়। সেইটো কাৰণে মই নিমখ অকণমান দি দিওঁ। লগত হালধি কণে দি দিওঁ আপোনালোকে। দালিটো ফ্ৰাই হ'লে এইখিনিয়ে দুপৰ দাইল বহাই দিছোঁ, 2 ঘণ্টা বনাবৰ কাৰণে। এইখিনি মই নিমখ আকৌ হালধি দি কিনে বহালোঁ। মাছৰ মাথাৰে 2 ঘণ্টা মানে এইখিনি। আনপিনে মাছ ফ্ৰাই কৰি এইটো মাছ ফ্ৰাইটো অকণমান দেৰি হয় বাৰু, পটককৈ নহয়, সেইটো কাৰণে দেৰি হয় অকণমান। Sambil apa? Bisa apa? Sini? Hah?
Self-level. মশলাটো অলপ হ'লে ভাল লাগিল হৈ যাব বুলি কওঁ হৈ যাব বুলি ক'লা নেকি হৈ যাব lại là không chịu 이거 이제 사실 뭐잖아 나보다 이거 더 넣어 내가 더 얘 뭐, 이거 그러니까 그리고 손을 없어 오는 게 내가 이거 좀 해. 아, 이거 내가 랭리 딱 써봐. 내가 손을 해.
Mandali pun itu. Aku nak cari dia beli itu nama. বাই বাই আহিবা আৰু বছৰ বাই বাই Apa nak? যাবা